নমস্কাৰ বন্ধুসকল, বতৰ বিজ্ঞানৰ মতে এইবাৰ বতৰ খৰাং হোৱাৰ সম্ভাৱনা। অসমৰ কোনো কোনো জিলাত পাতলীয়াকৈ দুই এজাক বৰষুণ হৈছে যদিও সৰহসংখ্যক জিলাতে বৰ্তমান খৰাং বতৰে দেখা দিছে। তাকে লৈ আপোনালোকৰ বাবে এটি অনুভৱ আগবঢ়াইছোঁ, আপোনালোকে নিশ্চয় আদৰি ল'ব। কবিতাৰ শিৰোনাম এজাক বৰষুণৰ অপেক্ষাত। এজাক বৰষুণৰ অপেক্ষাত খৰাঙে জুৰুলা কৰা পথাৰখন আজিও নীৰৱ। আকাশলৈ চাই ৰৈছে কৃষকৰ আশা ভৰা চকু। চিন্তা এটাই, সিঁচিব পৰা হ'লে সপোনেৰে সজোৱা কঠীয়াবোৰ। তেওঁ অপেক্ষা কৰিছে এজাক জীৱনদায়ী বৰষুণৰ। মাটিৰ বুকুত লুকাই আছে হাজাৰ সপোন। এচাটি পানীৰ পৰশত সিহঁত সেউজীয়া হ'ব। হে মেঘ, আহা এবাৰ বৰষা। কৃষকৰ কপালত পুনৰ ফুলাই দিয়া হাঁহি আৰু পথাৰ জুৰি বোলাই দিয়া জীৱনৰ গান। কৃষকৰ আশা কেৱল বৰষুণ নহয়, সেয়া তেওঁৰ জীৱন, তেওঁৰ ভৱিষ্যত, তেওঁৰ সপোন।